ডক্টৰ নিৰঞ্জন ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী। আজি আমি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা এক বিশেষ ধৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচীটোত আছিলে যে ভাৰতবৰ্ষৰ যি আজাদী কা অমৃত মহোৎসৱ, স্বাধীনতাৰ যি 75 ইয়াৰ্ছ ৭৫ বছৰ পূৰ্ণ হ'ল। এই পূৰ্ণ হোৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আয়ুষ আপকে দ্বাৰ মে, আয়ুষ হ'ল আপোনাৰ আয়ুৰ্বেদিক, যোগা, ইউনানী বা সিদ্ধা আৰু যিটো হোমিওপেথি, এই গোটেইখিনিক এটা সমাহাৰ কৰি সুন্দৰভাৱে আমি নিজেই নিজৰ আমাৰ যিটো শৰীৰৰ মানে সুস্বাস্থ্য অধিকাৰী কৰি ৰখাৰ যিটো এটা প্ৰয়াস, সেই প্ৰয়াসৰ এটা অংশ হিচাপে আমি এই কাৰ্যসূচীটোত আজি আমাৰ নিচেই ওচৰৰ যিখন আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা স্থাপন কৰা দ্বিতীয়খন গাঁও বা প্ৰয়াস, যিটো কৈছিলোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে যে কৃষকৰ আয় দ্বিগুণ কৰাৰ যিটো প্ৰয়াসৰ দ্বিতীয়খন গাঁও, এই গাঁওখন হ'ল নিজ শিমলুগুৰি। এই নিজ শিমলুগুৰি গাঁৱত আমি তেনেকুৱা ধৰণৰ ঔষধি গছৰ কিছুমান পুলি বিতৰণ কৰিছিলোঁ। তাৰ বিশেষকৈ মহিলা সদস্য বহুতেই আছিলে, মহিলা সদস্যৰ মাজত। তাৰ উদ্দেশ্যটো এনেকুৱা আছিলে যে তেখেতসকলে এই ধৰণৰ যি ঔষধি গছৰ পুলি তেখেতসকলৰ মাজত পুলি ৰোপণ কৰি বা তেখেতসকলে বিভিন্নজনক ইয়াৰ যিটো লাভালাভৰ ওপৰত সঠিকভাৱে বহলভাৱে বিস্তৃতভাৱে তেখেতসকলে যাতে নিজেও জানে, অন্যকো বুজাব পাৰে, আৰু এনেধৰণৰ যিবিলাক ঔষধি গছ আমাৰ গাঁৱে ভূঞে যাতে ইয়াৰ বহুল প্ৰচাৰ হয়, যাতে তেওঁলোকে তাৰ যিটো উপকাৰিতা, এই উপকাৰিতাটো তেখেতসকলে গ্ৰহণ কৰিব পাৰে। কাৰণ আজি আমি দিছিলোঁ এনেকুৱা যে আমাৰ যিটো জালুক, আমি সকলোৱে জানো জালুকক আমি তাক দিছিলোঁ ভালেখিনি। আমাৰ আজি প্ৰথম পৰ্যায়ত আমি 30 গৰাকী মহিলাক, তাৰ প্ৰত্যেককে আমি ঠিক তেনেধৰণে ছটাকৈ আমি দিলোঁ তাত পুলি, যাতে আমি আজি তেখেতসকলক 180টা পুলি দিলোঁ জালুকৰ। ঠিক আজি প্ৰথম পৰ্যায়ত ঠিক তেনেধৰণে আমি অতি সকলোৱে কাৰণে দৰকাৰী আমাৰ পিপলি আমি জানো যে পিপলিটো আমাৰ এটা মহৌষধ। কাৰণ পিপলিৰ আমি ব্যৱহাৰ কৰি মানুহে আমাৰ বিভিন্ন ধৰণৰ যিটো আমাৰ ব্ৰংকাইটিছ বা এজমেটিক ট্ৰাবল বা আমাৰ ৰিউমেটিক পেইনছ, ইভিন স্নেক বাইট, সাপে কামুৰিলেও আমি তাৰ, বা স্কৰপিয়ন বাইট, বৃশ্চিকবিলাকে কামুৰিলেও এনেকুৱা ধৰণৰ বা বিভিন্ন ধৰণৰ তাৰ ডায়েবেটিক পেচেণ্ট বা অন্যান্য পেচেণ্টেও ব্যৱহাৰ কৰিব পাৰি, বা ইয়াৰ উপকাৰিতাটো তেখেতসকলে এইটো ব্যৱহাৰ কৰিলে পায়। ঠিক এনেধৰণৰ কিছুমান গছ, তাৰোপৰি আমি আমাৰ যিটো নিম, এটা মহৌষধি হ'ল নিমৰ পুলি বা অন্যান্য পুলিখিনি আমি বিতৰণ কৰিছিলোঁ তেখেতসকলৰ মাজত। আৰু এই অনুষ্ঠানটোত আমাক আজি আমাৰ অনুষ্ঠানৰ সুস্থ বঢ়াইছিল আমাৰ কৃষি বিভাগৰ, জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়াৰ উপস্থিতিয়ে ভদ্ৰ কুমাৰ বৰা ডাঙৰীয়া আছিলে আমাৰ মাজত, আৰু আমাৰ অন্যান্য বিজ্ঞানী কেইগৰাকীমানো আছিলে। আৰু অনুষ্ঠানটো খুব সুন্দৰভাৱে আমি তাত কৰিছিলোঁ। কাৰণ আমাৰ এটা ভিছন আছে বা আমাৰ লক্ষ্য আছে যে এই গাঁওখনক আমি যেনেকৈ নহ'লেও 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা গাঁওখনলৈ আমি নিবই লাগিব। সেইটো পৰ্যায়লৈ আমি নিবই লাগিব। আৰু সেই ধৰণে মানুহখিনিক আমি অলপ সচেতনতা মানুহখিনিৰ মাজত অনাৰ এটা প্ৰচেষ্টা কৰিছিলোঁ।